কিছু বিশেষ ঠাই আৰু কিছুমান বিশেষ মুহূৰ্ত আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তাৰে মাজতে এক হৈছে হোটেল জাহ্নবী ৰিজেন্সি। এই ঠাইখনত লাইফত যিমান আপছ ডাউন নহওক কিয় নাজানো কিয় আহি ইমান ভাল লাগে আৰু ভাল লগা তাৰে এক কাৰণ হৈছে এই ঠাইডোখৰৰ এই হোটেলখনৰ অ'নাৰ মোৰ মৰমৰ প্ৰবীণ দা। তেওঁ সদায় আমাক সাহস দিয়ে, সদায় আমাক ছাপোৰ্ট কৰি যায় আমাৰ কামক লৈ, আমাৰ জীৱনক লৈ। তেওঁ বহুতৰে প্ৰেৰণা আৰু বহুতৰে শক্তি। নাজানো কিয় মানুহজন পৰ হৈও আপোন, ইমান আপোন যেন আপোনতকৈ আপোন লাগি যায় এতিয়া। আৰু আজি সেই আপোন ঠাইৰ অকণমান মুহূৰ্ত এনজয় কৰাব মোৰ ভণ্টিক ইয়ালৈ লৈ আহিলোঁ। তাইও হেনো ইয়ালৈ অহা বহুত হেঁপাহ, কিন্তু সময় দিব নোৱাৰোঁ আৰু তাইৰো সময় নহয় স্কুলৰ ব্যস্ততাৰ বাবে আৰু আমাৰো কামৰ ব্যস্ততাৰ বাবে তাইক কেতিয়াও আনিব নোৱাৰোঁ। চ' আজি তাইক লৈ আহিলোঁ আৰু আজি আমি আনাৰ পিছতে যেতিয়াই কেবিনত সোমালোঁ তাক কি খাব কি নাখাব আমি যোগান ধৰাৰ আগতে প্ৰবীণ দাই তাক সুধিলে নহয় কি খাবা আৰু তাইক এনেকৈ ট্ৰিট দিলে। তাইৰ লগতে আজি ভাস্কৰেও তাইৰ লগত এনজয় কৰিছে চিকেন চাওমিন। আৰু আজি যিহেতু টিউজডে আৰু টিউজডেত মই একদম অইল ফ্ৰী ভেজিটেৰিয়ান হৈ যাওঁ, মানে টিউজডেৰ দিন ময়ো তেললৈকে নাখাওঁ আৰু একদম বইল খাওঁ। চ' আজি আহি তাই বহুত ভাল পালে, বহুতো আমি গল্প কৰি এনজয় কৰি আৰু সেই দুজন মানে ভিনি আৰু ছোৱালীয়ে মিলি বহুত এনজয় কৰিলে। আৰু জানেনে এই বেবী আৰু এই কণ কেঁচুৱাকেইটাৰ লগত জানো আমাৰ কি আছে, ভাস্কৰৰ লগত জানো কি কেঁচুৱাবোৰ এটেচমেণ্ট হৈ যায়, সৰু কণ কেঁচুৱাবোৰ ভাস্কৰৰ লগত বহুত এটেচমেণ্ট হৈ যায়। এয়া দেখিব পাৰিছে নহয়, তাই ইয়াৰে পৰা জোকাই আছে আৰু সেই কেঁচুৱাটো তাৰে পৰা ৰিয়েকশ্যন দি আছে আৰু এনেকৈ সি জোকাই আছে আৰু তাৰে পৰা সি হাঁহিছে, মানে তাই হাঁহিছে। এইজনী এক ছোৱালী আছিল দেই। আৰু এই মানুহ আৰু মাইকী মানুহজনীক আমি একদমেই চিনি নাপাওঁ আৰু তাৰ কিছুতো নাজানো কিয় ইমান আমাৰ আপোন যেন লাগিছে। প্ৰত্যেকটো এনেকৈ সৰু মাইনাবোৰ ইয়াৰ লগত বহুত ভালকৈ থাকে। আৰু এয়া আহিলে নহয় তাৰ কোচত, আৰু অকণমান পিছত চাব দেই আপোনালোকে কি গতি হ'ল যে তাৰ কোচৰ পৰা আৰু কাৰো কোচত নোযোৱা হ'ল। এয়া বহুত ট্ৰাই কৰিছে আৰু বহুত মৰম কৰে ভাস্কৰে। আৰু আপোনালোকে দেখিব পাৰিছে নহয় তাই কি জানো আপোন ভাবিছে, তাইৰ লকেটটো মানে ভাস্কৰৰ লকেটটো বাৰে টানি আনিছে। কেতিয়াবা এনেদৰে মানুহটোক দেখিলে বহুত মনত কষ্ট পাওঁ। এই মানুহটো যোনে সৰু কণ মাইনাহঁতক বা কণ বাবুহঁতক ইমান মৰম কৰে, সৰু বাচ্ছাক দেখিলে পাগল হৈ যায়, সেই মানুহটোৰ লাইফত যে ইমান কষ্ট লুকাই আছে কেতিয়াবা ভাবিলে নিজকে দোষী যেন লাগে। এয়া দেখিব পাৰিছেনে, তাই বেলেগে টানিব আহিলে তাই তাৰ পৰা নাযায়ে আৰু ইয়াতে তাৰ লগত ইমান তাই লুপ্ত হৈ গ'ল যে নিজৰ বাপেকৰ কোচতে যোৱা নাই। এয়া বাপেকে মাতিছে তাই আৰু তাই বাপেকৰ কোচতে যোৱা নাই, লাষ্টত মনাইছে নাই মাকৰ কোচতহে তাই গ'ল। এনেধৰণৰ কিছুমান বস্তু হৈয়ে থাকে আমাৰ লাইফত এই বাচ্ছাক লৈ। যাতে আপোনালোকে আশীৰ্বাদ কৰে তাৰে কামনা কৰিছোঁ দেই, যাতে এই বাচ্ছাৰ সুখ বা এই কণ মাইনাসকল বা বাবুৰ সুখ আমাৰ লাইফত সোনকালে আহে। আৰু এয়া ভণ্টি গোটেই ঠাই ঘূৰিছে, বাহিৰৰ হওক গোটেই বস্তু এনেদৰে লাৰি চাইছে। যদিও তাই ক্লাছ 9ত পঢ়ে কিন্তু মনটো এতিয়াও ক্লাছ 5ত পঢ়া বাচ্ছাৰ নিচিনা বহুত ইন'চেণ্ট হৈ আছে। পটককৈ খং উঠে, পটককৈ ভয় খাই যায়। এনে লাগে এতিয়াও সেই মোৰ কোলাত যে খেলিছিল মাইনাটো সৰু হৈ আছিল যেতিয়া, তেনেকুৱাই কেতিয়াবা ফিল হয়। তাইক লৈ মা দেউতাৰ বহুত আশা আৰু আমাৰো বহুত আশা, তাই যেন লাইফত কিবা কৰিব পাৰে তাৰে কামনা কৰোঁ। আৰু প্ৰবীণ দা আহিছিল আজি চুলি কালাৰ কৰি, চাওক আৰু ওলাই আহিয়ে হোটেলৰ পৰা ভণ্টি বোলে কিবা কিনিব আৰু তাই এই ভিডিঅ'ত দেখাই আছে। মই ক'লোঁ যে তুমি লোৱা চব বস্তু লোৱা, অকল ভিডিঅ'ত শ্ব' অফ কৰিব, সেইকাৰণে চাওকচোন যাকে পায় তাকে উঠাইছে। কিন্তু তাই বহুত আণ্ডাৰষ্টেণ্ডিং ছোৱালী, যেনেকৈ তেনেকৈ কাকো খৰচ কৰিব নিদিয়ে। অকল দেউতাক বুলিয়ে নহয় আমাকো কেতিয়াবা গালি পাৰি দিয়ে। মই যিমান চঞ্চল তাৰে উল্টা আমাৰ ভণ্টি, মানে তাইৰ নাম হৈছে খিলনি। আৰু ভাস্কৰে লৈ লৈছে তাৰ প্ৰিয় ভোট জলকীয়াৰ আচাৰ, লগতে ঔটেঙাৰ আচাৰ, আৰু লগতে অকণমান ময়ো কিছুমান বস্তু কিনি লৈছোঁ। চ' সৰুকৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।